এই মাজনীয়ে ঘৰত থাকিলেতো এজনীক মই একোৱে ক'ব নোৱাৰো। আজিতো ঘৰ কোনেও নাই, আজি মই ইয়াক ভাল কাম খটুৱাম। জোনালী, হাই জোনালী, জোনালী ক'ত আছা তুমি? এইফালে আহাচোন। কওক মাক, কেলে মাতিছিলে? এনি টাইম যে ঘৰৰ ভিতৰতে সোমাই থাকা, তোমাৰ হাতত কি কাম বন অকণো নালাগেনে? এই ঘৰবোৰ চোৱাচোন কিমান লেতেৰা হৈ আছে। অলপ ঝাৰু মাৰো, পোছা মাৰো, সেইবিলাক তোমাৰ যে অলপো মানে ধ্যান নাই ন? খালি ঘৰৰ ভিতৰতে সোমাই থাকিবা, ঘৰৰ ভিতৰতে সোমাই থাকিবা। কি কৰি আছিলা? ৰুমটো পোছা মাৰি দিয়া। মই এনেই থকা নাইতো, মই পাকঘৰতে কাম কৰি আছিলোঁ। আৰু ৰাতিপুৱা মই ৰুমকেইটা পোছা মাৰিছোৱেই। চব চাফ চিকুণ কৰিয়ে মই ইফালে পাকঘৰৰ কামখিনি লাগি আছিলোঁ। মই মানে ৰাতিপুৱাৰ ভাত খুৱাই আৰু এতিয়া দুপৰীয়া খোৱাই নাছিলোঁ, সেইকাৰণে মই বোলো ভাত অলপ খাই লওঁ। কাম কৰি কৰি ভাগৰ লাগি গৈছে, ভোকো লাগি গৈছে, সেই ভাত খাব লৈছিলোঁ। খালি খোৱাৰ বাহিৰে কি জানা হা? আৰু খোৱাৰ বাহিৰে কি জানা? কাম বন্ধ একো কৰাৰ ধ্যানেই নাথাকে, খালি খোৱা 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 আৰু খোৱা। তোমাৰ এদিন নাখালে মৰি নোযোৱা নহয়। ৰুমটো পোছা মাৰা। বহুত তোমাৰ কাম চোৰ নিচিনা কাম এটা কৰিবলৈ হ'লে নোৱাৰা। মা বাপে একো শিকাই পঠিওৱা নাই হা? ল'ৰা কেনেকৈ পতাব লাগে, বেলেগৰ ল'ৰা কেনেকৈ পতাই কেনে ঘৰখনত সোমাব লাগে, সেইসবাই গম পাইছিলা? ভালে ভালে ৰুমটো পোছা মাৰি দিয়া। মা, কি হৈছে তোমাৰ? তুমি জোনালী কেলে গালি পাৰি আছানো? বাবা, তুমি আহি ভালে কৰিলা। চোৱাচোন বোৱাৰীয়ে মোক কেনেকৈ কাম কৰোৱাই আছে। ৰাতিপুৱাৰ পৰা মই কামেই কৰি আছোঁ, ঘৰখনৰ কামকে কৰি আছোঁ। মই এতিয়া ভাত অলপ খাবলৈ খুজিলোঁ, বোৱাৰীয়ে মোক গালি পাৰিছে, মোক ৰুমটো পোছা মাৰিব দিছে। মই কৈছোঁ ভাতকণ খাই লওঁ, মোৰ বহুত ভাগৰ লাগিছে। কেনেকৈ বুঢ়ী মানুহজনীকে মোক কাম খটুৱাই আছে, তথাপিও মই কাম কৰি আছোঁ। বোৱাৰীয়ে মোক ইমান কাম কৰোৱাই আছে। বাবা, তুমি আহি পালা ভালেই হ'ল, আজি সকলো দেখি পালা নহয়। জোনালী, মায়ে এয়া কি কৈছে? যোৱা যোৱা, মাক ভাত দি দিয়াগৈ আৰু ৰুমটো তুমিয়ে পোছা মাৰি দিয়া। হেৰি, মায়ে ভাত খালেই। দিনটো কাম কৰি কৰি ভাত মইহে খোৱা নাই। মই ভাত অলপ খাব খুজিলোঁ, মায়ে তাকে হাল্লা কৰিছে। দেখিছা বাবা, বোৱাৰী কেনেকৈ মিছা কথা কয়। দিনটো ময়ে কাম কৰি আছোঁ ঘৰখনত, মোক ইমান কাম খটুৱাই। তোমালোকে কামলৈ ওলাই যোৱাৰ পাছত বোৱাৰীয়ে মোকে কাম কৰোৱাই থাকে। তাৰ পাছতো মোক ইমান মিছা কথা কয়। মোক দিনটো ভাতেই নিদিয়ে বোৱাৰীয়ে। ঘৰ ভাবিছিলোঁ ঘৰখনত বোৱাৰী এজনী আহিলে মানে সুখত থাকি পাম, সুখৰে ভাত সাজ খাই পাম, কিন্তু মোৰ কপালত সেয়া লিখাই নাই। বোৱাৰীয়ে মোক ইমান আদানি কৰে। মা, আপুনি কেলেই ইমান মিছা কথা কৈছে? ঘৰখনত আৰু কেলেনো কাজিয়া আগবঢ়াব বিচাৰিছে? ঘৰখনত অলপ শান্তিৰে থাকিব দিয়ক না, কেলেই কাজিয়া কৰাব বিচাৰিছে? আৰু মা, তুমি বহি লোৱাচোন, বহি লোৱা। আৰু জোনালী, কোনে মিছা কৈছে কোনে সঁচা কৈছে সেয়া মই বুজিব আৰু বাকী নাই। তাৰ হাতত কামৰ বাল্টিংটো আছে, সেইটো মই নিজ কৰি দেখি আছোঁ। তুমি আৰু মিছা মাত মাতিব দৰকাৰ নাই। তোমাৰ মই বহুত চাই আছোঁ, তুমি সদায় সদায় এনেকৈয়ে কৰি থাকা, কাম বন একো নকৰা, মাক সদায় মাৰ লগত তৰ্ক কৰি থাকা। এইবোৰ কি চলি আছে হা? কি চলি আছে? মই তোমাক কি কৈছিলোঁ এখন ঘৰত তুমি ভালকৈ চলি খাবা বুলি? তুমি মাক সদায় সদায় কাম কৰোৱা, আমি কামত ওলাই যোৱাৰ পাছত মানে তুমি মাক কাম কৰোৱা। মায়ে বুঢ়ী মানুহজনী এতিয়া কাম কৰাৰ বয়স হৈছে নেকি? তুমি বুজি নোপোৱা হা? হেৰি, মই মিছা কথা কোৱা নাই। সকলো কাম ময়ে কৰোঁ। মই মাক একোৱে কাম কৰিব নিদিওঁ। নাজানো মায়ে মোক লৈ কি প্ৰব্লেম আছে। মাৰ সদায় সদায় মোক এনেকৈ কৰি থাকে। মায়েতো মই একোৱে কৰিব নিদিওঁ। আৰু আজিও ময়ে দিনটো কাম কৰি আছোঁ। এতিয়া মায়ে মোক পচাই মাৰিব দিছিলে, মই ভাত খাব খুজিছিলোঁ, তাকে লৈ মায়ে ইমানখিনি খং উঠিছে। তুমিতো একো দেখিয়ে নোপোৱা, তথাপিও কেলেনো এনেকৈ কৈ আছা? তুমি মোকেই ভুল বুজা যে। মা, তুমি কেলে ইমান মিছা মাত মাতি আছা? বোৱাৰী, মইনো তোমাক ক'ত মিছা মাত মাতিছোঁ? মই কাম কৰি থকাটো বাবাই নিজেই আহি দেখি পাইছে। তোমাকতো মই নিজৰ ছোৱালীৰ দৰেই মানিছোঁ, তথাপিও তুমি মোক ইমান কষ্ট দি থাকা। আজিতো ল'ৰাটো নিজে দেখি পাইছে না, তুমিনো কেলে মিছা মাত মাতি আছা? বোৱাৰী মা, জোনালী, তুমি আৰু আপুনি একো কেলে মিছা ইমান মাতিব মিছা দৰকাৰ নাই। মাত? কি হৈ আছে, কি চলি আছে আজি মই নিজ চকুৰে দেখিছোঁ, আৰু তুমি মোক একো চাফাই দিব দৰকাৰ নাই। তোমাৰ সকলো বুদ্ধি মই বুজি পাইছোঁ, আৰু তোমাৰ এই চকু পানী মোক দেখুৱাব নালাগে। তুমি এই বুঢ়ী মানুহজনীক কাম কৰাবৰ কাৰণে অলপো তোমাৰ লাজ নালাগিলে নে? অলপো তোমাৰ বেয়া নালাগিলে বুঢ়ী মানুহজনীক ভোকত থৈ দিয়া? হীৰক, মই মিছা কথা কোৱা নাই। মায়ে কেলেই মোক ইমান বেয়া পায় মই নাজানো। ঘৰৰ সকলো কাম ময়ে কৰোঁ, তাৰ পাছতো মায়ে মোক এনেকৈ মিছা মাত মাতে। মই মিছা কথা কোৱা নাই হীৰক। তুমি মাৰ কথা বিশ্বাস কৰিছা, তুমি মোক বিশ্বাস নকৰা। হ'ব জোনালী, আজি মই সকলো নিজ চকুৰে দেখিলোঁ।
তুমি মাক কেনেকৈ কাম কৰোৱা আৰু তোমাৰ ইমান বাহানা দেখাই মোক লাভ নাই আৰু তুমি সদায় মোৰ চকুত পাতি বান্ধি আহিছা আৰু এয়া কৰিব দৰকাৰ নাই মই আজি নিজ চকুৰে দেখিলোঁ নহয় তুমি কিমান ভাল হয় কিমান মিছা মাতিবা হা মা দেউতাক আমি ইমান ডাঙৰ দুখ দিয়াৰ পাছতো সিহঁতে তোমাক নিজৰ বোৱাৰী নহয় নিজৰ ছোৱালীৰ দৰে মানে তথাপিও তুমি মাক সেই বুঢ়ী মানুহজনী কাম কৰা তোমাৰ অলপো বেয়া নালাগেনে হীৰক মই মিছা কথা কোৱা নাই তোমাৰ ওপৰত মই ৰাতিপুৱাৰ পৰা সকলো কাম কৰি আছো মায়ে কেলে ইমান বেয়াকে মিছা কথা কয় মই বুজিব পৰা নাই আজি আমাৰ বিয়া হোৱা ইমান দিন হৈ গ'ল মই এইখন ঘৰত মই নিজৰ ঘৰ হিচাপে মই সকলো কাম কৰোঁ মাক একো কৰিব নিদিওঁ হীৰক তুমি বাইদেউকো সুধি চাব পাৰা বাইদেউ সকলো জানে মই কিমান কাম বন কৰি থাকোঁ মায়ে নাজানো মায়ে মোক কেতিয়া যে নিজৰ বুলি মানি ল'ব আৰু সদায় মোক মিছা কথাই কৈ তোমালোকৰ আগত গালি খুৱাই থাকে সদায় মোক তোমাৰ আগত তল পৰাই পেলাই থাকে তুমি মাৰ কথা শুনা মোৰ দুখ মোৰ কষ্ট তুমি বুজি নোপোৱা মোৰ চেহেৰা চাই তুমি অলপো বুজি নোপোৱা যে মই দিনটো কিমান কাম কৰি থাকোঁ তাৰমানে জোনালী তুমি ক'ব বিচাৰিছা মোৰ মায়ে মিছা কৈ আছে হা তুমি মোৰ মাক বেয়া পোৱা কাৰণে তুমি মোৰ মাক এনেকৈ কষ্ট দি থাকা আৰু তুমি কিমান মিছা কথা ক'বা হা কিমান মিছা কথা ক'বা তোমাক মই বহুত দেখিলোঁ জোনালী তুমি এয়া কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ আজি মই যিবোৰ দেখিছোঁ সেয়া কেতিয়াও মিছা হ'ব নোৱাৰে তুমি এতিয়া তোমাৰ নিজৰ ভুলটো নিজৰ দুখটোক লুকুৱাবৰ কাৰণে চেষ্টা কৰিব দৰকাৰ নাই হীৰক তুমি যিবোৰ দেখিছা সেইবোৰকে বিশ্বাস কৰিছা কিন্তু আচল কথাটো তুমি গম নোপোৱা তুমি আজি মোক বিশ্বাস কৰা নাই তুমি সকলো কথা নাজানা তাৰ পাছতো তুমি মোকেই ভুল ধৰিছা হ'ব মই যদি তোমাৰ ইয়াত থাকি কেনে যদি মই মাক কষ্ট দি আছোঁ তেন্তে মই আজি এইখন ঘৰৰ পৰা গুচি যামগৈ সেইদিন তুমি নিজেই বুজি পাবা হীৰক তুমি বহুত ভুল বুজি আছা মোক আজি মই যিমান সুখী হৈছোঁ জীৱনত আৰু মই ইমান সুখ কেতিয়াও হোৱাই নাছিলোঁ চাগে আজি ল'ৰাটো মোৰ কথা বিশ্বাস কৰিলে মই ইমান দিনৰ পৰা কৰি থকা চেষ্টা আজিহে মই সফল হ'ব পাৰিলোঁ জোনালীক ঘৰৰ পৰা উলিয়াই পঠালোঁ এতিয়া মোৰ ল'ৰাটোক মই আৰু বহুত বুজাই বনাই কিনে আৰু মই ৰবি বোৱাৰীকৰ দৰে নিজে ভাল ছোৱালীজনী চাই ধনী ঘৰৰ ছোৱালীজনী চাই বিয়া পাতাই দিম এইজনী অহাৰ পৰা ঘৰখন একেবাৰে সংসাৰখনেই বেয়া জুই লগা নদী হৈ গ'ল সদায় কাজিয়া কি হ'ব আজি একো নাই দেই কয় নহয় মানুহে সবৰ কাম ফল মিঠা হতাহে আজি মোৰ সবৰ ফলটো মই পালোঁ আৰু ৰবিহঁতৰ ঘৰত গৈ পেলাই অলপ সিহঁতৰ ঘৰৰ খবৰ লৈ আহিবগৈ লাগিব সুখবৰটো তাইক দিবগৈ লাগিব নহয় তাইয়ে মোক ইমানখিনি বুদ্ধি দি আছিলে এই জোনালীজনী কাম বনৰ বাৰু চবফালে ভালেই আছিলে কথা বতৰাটো তাই ভাল আছিলে কিন্তু ভাল হ'লে কি হ'ব ঘৰৰ পৰা কি ডাঙৰ আনিছেনো একো এটা অনা নাছিলে আৰু মোৰ কিবা নাজানো ৰাহি নিমিলে নে কিমান নিমিলে নাই একেবাৰে মোৰ তাৰ আৰু চাবই মন নোযোৱা নাছিলে এইটো মোৰ কথাটো মোৰ ল'ৰাটোৱেনো ক'ত শুনে আৰু মোৰ ছোৱালীজনীকো তাইৰ ফলীয়া কৰি লৈছিলে জোনালীজনী কি জানো কৰে আৰু জানো ল'ৰাটো ফচালে পাছত ছোৱালীজনীকো একে তাইৰ ফলীয়া কৰি লৈছিলে আৰু কেতিয়াবা ভাবি কিয় তাইৰ ফলীয়া হ'লে আৰু হ'ল আৰু মোৰ জীৱনটো যে নহওক দে মই চেষ্টা কৰি আছিলোঁ দেৰিয়ে হওক কমচে কম এখন ঘৰৰ পৰাতো ওলাই গ'ল ল'ৰাটোতো এতিয়া বুজি পালেনে যিয়ে নহয় মই বহুত ভাল খেল খেলিলোঁ দেই মোক ৰবিয়ে ভাল বুদ্ধি দিছিলে হীৰক কি হ'ল মন মাৰি বহি আছা যে মাৰে ক'ত গ'লনো দেউতা আহিলা আছে মায়ে ভিতৰত কিবা কৰি আছে চাগে আপুনি বহক মই মাক মাতি দিওঁ নাজানি বাপে আপুনি আহি পালে এয়া লগ পানী আজি আপোনাৰ আহোঁতে দেৰি হ'ল যে আজি অলপ কাম আছিলে যে বেছিকে এই বাবাৰ কি হ'লনো মন চন মাৰি বহি আছে যে ইয়াত ঘৰত চব ঠিকেতো আছে কি ক'ম আপোনাক ঘৰত একো ঠিক হৈ থকা নাই আৰু জানেনে সেই কুলক্ষণীজনী ঘৰ সদায় গৰম কৰে মোক সদায় চাকৰৰ দৰে কাম কৰোৱাই আজি ল'ৰাটো আহি নিজে দেখা পালেহি নহয় ঘৰত অলপ তৰ্কাতৰ্কি হ'ল মাহাৰণী ওলাই গ'ল নিজে ঘৰৰ পৰা কি জোনালী ওলাই গ'ল ক'লৈ ওলাই গ'ল মাকন তুমি এয়া ভাল কাম কৰা নাই দেই তোমাক মই আগৰ পৰা বুজাই আছিলোঁ এনেকুৱা কৰি নাথাকিবা জোনালী এজনী ভাল বোৱাৰী হয় তাইক কেলে এনেকুৱা তুমি অত্যাচাৰ কৰি থাকা তুমি কিমান নাটক কৰি থাকা ল'ৰাটোক কিমান অন্ধবিশ্বাস দিবা আৰু হা তোমাৰ ভুলৰ কাৰণে এদিন চাবা এই ঘৰখন কি হৈ যাব তুমি এয়া ভাল কাম কেতিয়াও কৰা নাই কিন্তু আপুনিও তাইৰ ফালে হোৱা
সকলোৱে মোকে ভুল ধৰক। মই মানে মানুহে নহয় না এখন ঘৰৰ। মোৰ গৰুৰ নিচিনা কাম খটুৱাই থাকিব আপোনালোকেতো সেয়া দেখিয়ে নাপায়। আজি মোৰ ল'ৰাটো আহি পেলাই নিশ্চয় কৰি দেখি পাইছে নহয়। সি সকলোখিনি দেখি পাইছে, বুজি পাইছে। আপুনি এতিয়া মোকে ভুল ধৰক। তোমালোকে আৰু জোনালীৰ কথা লৈ এইখন ঘৰত তৰ্কাতৰ্কি লাগি থাকিব নালাগে। দেউতা, আপুনি একো দেখা নাই ঘৰখনত কি হৈছে কি হোৱা নাই। মায়ে মিছা কথা কোৱা নাই, যি কৈছে সঁচা কথা কৈছে। আৰু আজি মই নিজে কৈছোঁ, আৰু যাতে দুবাৰ এইখন ঘৰত জোনালীৰ কথা নোলায় আৰু মোৰ মাথা খাই নাথাকিব, কোনো একো কৈ নাথাকিব আৰু তাৰ কথা কৈ পেলাই। তুমি এইবিলাক কি কথা কৈছা? দেউতা, মই যি কৈছোঁ ভাবি চিন্তি কৈছোঁ, আৰু এইখন ঘৰত যাতে জোনালীৰ কথা উলিয়াব নালাগে কোনো। দেখিলে আপুনি, দেখিলে মই মিছা কথা কোৱা নাই নহয়। আজি বাবাই নিজ চকুৰে দেখি পাইছে তাই মোৰ লগত কি কৰিছে। আপুনিও বুজি নাপায়। মই কেনেকৈ কষ্ট খাই আছোঁ সেই আপুনি দেখি নাপায়।